ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল ৰামাবৰ। মই ৰামাবৰে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাগে গম পাইছে, থাম্বনেইল দেখা পায় মই কি ভিডিঅ'ৰ ওপৰত ক'ব গৈ আছোঁ। মই গুৱাহাটীৰ পৰা গৈ আছোঁ। মই য'ত কাম কৰোঁ ৰেষ্টুৰেণ্টত। মই যেতিয়া পিনিয়া ইণ্ডাষ্ট্ৰি বেংগলোৰত আছিলোঁ তেতিয়াই বনাই থৈ দিয়া আছিল এইটো ভিডিঅ' দিবৰ কাৰণে টাইম পোৱা নাছিলোঁ, আৰু এতিয়া অকণমান এডিট কৰি পেলাই আপলোড দিছোঁ। যেতিয়া মই ফ্লাইটত উঠিছিলোঁ আৰু ফ্লাইটৰ ভিতৰত আছিল অকণমান বনোৱা ভিডিঅ', আৰু যেতিয়া মই বেংগলোৰ পিনিয়া ইণ্ডাষ্ট্ৰিক এৰিয়াত আছিলোঁ, যে নন ভেজিটেবল মাৰ্কেটত মই যে ভিডিঅ' বনাইছিলোঁ সেইখিনি চাই পেলাই আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট কৰিব, আৰু বাকীখিনি আপোনালোকৰ কাম। বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ গ'। बेंगलोर आ गए हम लोग, बेंगलोर पहुंच गए। গুৱাহাটীৰ পৰা আহি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা আহি ফাইনেলি বেংগলোৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট পাই গ'লোঁ, যিটো এয়াৰপৰ্টৰ নাম হ'ল কেম্পে গাৰ্ডা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু এইপিনে মোৰ সন্মুখত পংকজ, আৰু এইপিনে আছে ইণ্ডিগো ফ্লাইট মোৰ সন্মুখত উৰা মাৰিব ধৰিছে সঁচাকৈ। আৰু এইটো ছাইড আছে লেফ্ট ছাইডে স্পাইজেট। এইখন ফ্লাইটত আহিছিলোঁ মই, এইখন এয়াৰ এছিয়া ফ্লাইটত আহিছিলোঁ। আল্টিমেট লাগে মানে আহি। এতিয়া বৰ্তমান ফাইনেলি পাই গ'লোঁ আমি ৰুম। আমাৰ ৰুম মানে আগতে ফিক্স কৰি থৈ দিছিল, কেইজনমান ইয়াতে কাম কৰি আছিল আমাৰ অসমৰ বন্ধু কেইজন। পুচাপ আৰু ডিউটিৰ পৰা আহি পেলাই মাৰে এবাৰ পুচাপ, 2 টাইম। মজা, এক্সিলেণ্ট পংকজ। এইবোৰ চব গাইজ কি কৰি আছে পংকজে। ৰেগুলাৰ ফিটনেছ থাকিব লাগে, ৰেগুলাৰ থাকিব লাগে মানুহ, আৰু অলপ ৱৰ্কআউট কৰিব লাগে, আৰু ফিজিকেলি ফিট থাকিলে মেণ্টেলি ফিট থাকিব। মজা। আৰু মেণ্টেলি ফিট থাকিলে কামত ধ্যান মন বহিব, গুড, সদায় হেপী থাকিব পাৰিব। মজা। এনে এদিনত তুমি কেই টাইম পুচাপ মাৰা? এদিনত বুলি নহয়, 24 ঘণ্টাৰ ভিতৰত আধা ঘণ্টা মিনিমাম বডিটোক দিব লাগে। মানে মেইন কথা হ'ল তুমি মৰ্ণিং আৰু ইভিনিং মাৰা, 2 টাইম মাৰা ন? গুড বয়। ৰাতিপুৱা অলপ গধূলি অলপ। ঠিকে আছে, গুড ডে গুড। এইটোৱে আমাৰ ৰুম হয়, এইটোৱে আমাৰ বিচনা। এনেকৈ আৰু ফ্ল'ৰতে লেপ তুলি পাৰি পেলাই আমি পংকজ আৰু মই লেপেটকৈ শুই দিওঁ। আৰু এইফালে পংকজে ফ্ল'ৰ মুচি আছে ধুনীয়া কৰি, পূৰা চাফ চিকুণ কৰি আছে আমাৰ ফ্ল'ৰটো। মই বনাই আছোঁ ব্লগ। মানে ল'ৰাটো বহুত কামিয়াল, কষ্ট কৰিলে বোলে ফল পায় বোলে, হয়নে নহয় পংকজ? যিমানে কষ্ট কৰিবা সিমানে ফল পাবা। ইণ্টেলিজেণ্ট বয়। মাস্ক মাৰি লোৱা ভাই, ইয়াতে মাস্ক মাৰিলোঁ। মাস্ক সকলোৱে খুব ফ'ল' কৰে, মাস্ক ইম্পৰ্টেণ্ট মাস্ক, গম পাইছা না? এতিয়া আমি মাৰ্কেটলৈ যাওঁ। বেংগলোৰত আহি মানে অকণমান মাংস আনিব গৈ আছোঁ বৰ্তমান, আৰু অলপ কেঁচা চব্জি আনিব গৈ আছোঁ। যাবা সেইটো চাইড যাবা না? বৰ্তমান আমি থকা এৰিয়াখিনিৰ নাম হ'ল পিনিয়া ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। পংকজ ঐ, মাংস কিন্তু আজি ধুনীয়া বনাব লাগিব কিন্তু, গম পাইছা না? কেনেকুৱা বনাবি? গ্ৰেভি টাইপ বনাবি না? এনেই কিন্তু বেয়া বনা নাই, কিন্তু আগে পিছে যেনে বনাইছ ধুনীয়া বনাইছা। আজি মজা বনাব লাগিব কিন্তু ভাই। বলক আমি বৰ্তমান এতিয়া চিকেনৰ দোকানক লৈ এইটো চাইডে মেইন মাৰ্কেট যাব পাৰি। আমি বৰ্তমান চিকেন দোকান পালোঁ, चिकन दुकान पाई गलो। इतना नहीं चाहिए, वो दीजिए 2 आदमी का कम होगा तो हो जाएगा। আমি দুজন মানে দুজন কাৰণে ইমান নাখাওঁ, অকণমান হ'লে হয়। यस वीडियो बना रहा हूँ, ब्लॉग वीडियो बना रहा हूँ भाई। पे कर दी এইবোৰ চিকেনৰ মছলা আছে, কি চিকেনৰ দোকানত চিকেনৰ মছলা ধুনীয়া। দিয়া ভাই দিয়া। এইগিলা ব্ৰইলাৰ পে কৰি দিয়া। কানাড়া ভাষা বুজিছে নাপাওঁ, কি বুজিছে সিহঁতে জানে আৰু। বলা পংকজ, অকণ মাৰ্কেটৰ পৰা ঘূৰি আহোঁ।
চিকেন ল'লোঁ পংকজে বনাব ধুনীয়াকৈ গ্ৰেভি টাইপ মই ভিডিঅ' বনাই আছোঁ পংকজৰ লাগিছে লাজ খুব লাজ কৰে বেচেৰাটো ৰুমৰ পৰা ওলাই আহিলেই মাৰ্কেট যি লাগে তাকে পাবা মাৰ্কেট মজা কিন্তু দেই ধুনীয়া লাগে বজাৰ কৰি পেলাই এভল বস্তু পাই ইয়াত যা দোকানৰ দোকান চেণ্ডেলৰ দোকান মল্লিচোন তই আদা নহৰু হা বিলাহী আদা নে বিলাহী ল'বি নেকি হেল্ল' 10 টকীয়া আদা বাচি আছে নাৰিকলো আছে লগতে আলু আছে আদা আছে বিলাহী আছে बहुत धनिया लो धनिया और धनिया का कितना प्राइस कितना चाहिए कितना नहीं सही 5 का दे दीजिए কি ল'ব চা বিলাহী লৈ ল কিমান বুলি পংকজ 10 টকা বিলাহী কি বিচাৰি পোৱা নাই নেকি তুমি হা এইখিনি ভেজিটেবল এৰিয়া হয় এইখিনিত মানে কেঁচা চব্জি ভেজ চব্জি পোৱা যায় এতিয়া বৰ্তমান আমি ল'লোঁ আদা নহৰু বিলাহী জলকীয়া ধুনীয়াকৈ স্পাইচি কৰি পেলাই বনাব লাগিব চিকেন পংকজে বনাব ধুনীয়া কৰি আৰু প্ৰাইচবোৰ বহুত চব্জি প্ৰাইচবোৰ ল' প্ৰাইচ হয় আৰু পংকজ পইচাটো ধুনীয়া কৰি পে' কৰি দিয়ে আৰু এতিয়া বৰ্তমান আমি যাওঁ ৰুমলৈ বুলি ৰাওনা হওঁ নাই মাত্ৰ 30 টকা কিন্তু ফুল খুব বিক্ৰী হয় দেই ফুল এতিয়া বৰ্তমান ৰুমত গৈ আছোঁ আমি আমাৰ বজাৰ কৰা হৈ গ'ল মানে ইয়াতে ফুল বিক্ৰী হোৱাৰ কাৰণ এটাই যে লেডিজবোৰে অৰিজিনেল ফুল কপৌ ফুল পৰ্যন্ত মূৰত বান্ধি লয় মানে বেলেগ ইউনিক ইফালে আমি যাব লাগিব এতিয়া আৰু ইফালে চিধাও আছে আমি বৰ্তমান ৰুম পাম আৰু এতিয়া পংকজ আজি চিকেন বনাবি আৰু তাৰমানে নাই কি ফাইনেলি ৰুম আহি পালোঁ আমি এতিয়া পংকজে চিকেন বনাব ধুনীয়াকৈ আদা নহৰু ধনিয়া বিলাহী আনিছোঁ পংকজে বনাব এইটোৱে আমাৰ বিচনা পাকাতে আমি এনেকৈ আৰু তলি পাৰি খোৱা আৰু চিকেন হ'লনে হোৱাই নাই ন অঁ পংকজে বনাই আছে পিনি মাংস বিলাহী আলু দিয়া হয় নাই এই 5 মিনিটমান হৈছে মেক্সিমাম আৰু আধা ঘণ্টামান লাগিব বগা পৰি আছে হালধি চালধি দিয়াই নাই এতিয়া হালধি দিব ধুনীয়া কৰি পংকজে স্পাইচি বনাব পংকজ ফেচবুকত নেকি এই ধুনীয়া দে চেঙেৰা চলি চেঙেৰা কথা ফেচবুকত লাগি থাকিব লাগে ফাইনেলি আমাৰ হৈ গ'ল খানা ধুনীয়া কৰি পংকজ বোলে স্পাইচি বনাইছে আৰু মই পিন্ধি কিন্তু স্পাইচি খাই ভাল পাওঁ তে টেষ্ট কৰা ভাই কেনে হৈছে ক'বা মোক টেষ্ট কৰি পেলাই টেষ্ট কৰা তুমি টেষ্ট কৰা আগে তাৰপিছত মই খাই আছোঁ ধুনীয়া কৰি কেনে মজা নেকি স্পাইচি আছে ন বহিৰা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আমাৰ এতিয়া বৰ্তমান খোৱা লোৱা কিলাৰ এতিয়া বৰ্তমান আমি টোপনি মাৰিব লাগে আৰু যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ যদি মোৰ চেনেল আপুনি প্ৰৱেশ কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবৰ কাৰণে নাপাহৰিব অনুৰোধ কৰিছোঁ আপোনালোক আৰু ইমানতে আজিৰ ভিডিঅ'টো সামৰো অ'কে আজিৰ কাৰণে বাই বাই